হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিত্ৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত জোনৰ চকুটো খজুৱাই থাকিব আৰু তেতিয়া জোনে মাকক ক'ব আৰু তেতিয়া মাকে চকুটো খজুৱালে বেয়া বুলি ক'ব আৰু তেতিয়া জোনে তাৰ মানে কিবা অঘটন ঘটিব বুলি ক'ব আৰু তাৰ অলপ পিছতে অকিৰণক পুলিচে এৰেষ্ট কৰা কথাটো গম পাব। এতিয়া বাৰু জোনে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত অকিৰণক মণিগুপ্তাৰ কেছটোৰ কাৰণে সোধপোছ কৰিব আৰু ইচ্ছাকৃতভাৱে মণিগুপ্তাক হত্যা কৰিছিলা বুলি সুধিব আৰু তেতিয়া অকিৰণে নাই বুলি ক'ব আৰু তেতিয়া আমাৰ হাতত সকলো প্ৰমাণ আছে বুলি কৈ পুলিচজনক সুধিব আৰু সঁচা কথাবোৰ কৈ দিব আৰু তেতিয়া অকিৰণক এৰেষ্ট কৰা দেখিবলৈ পাব। ইফালে আকৌ ৰত্নই যে অকিৰণক এৰেষ্ট কৰা কথাটো গম পাব আৰু তেতিয়া ৰত্নই বিন্দুৰ আগত অকিৰণক যে পুলিচে এৰেষ্ট কৰিছে সেই কথাটো ক'ব আৰু মোৰ সন্দেহ হৈছে মোক যোনে মাৰিছিল সেই মানুহজনে ছাৰকো ফচাইছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিত্ৰ ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব।